সোণহিয়াতকৈও মূল্যৱান এইবিধ জাৰ্মানী লতা। এই লতাবিধক আপুনিও সাধাৰণ এবিধ লতা বুলি ভাবি ভুল নকৰিব। আপুনিও নিশ্চয় এই লতাজাতীয় উদ্ভিদজোপাক দেখা পাইছে। কেতিয়াবা অলাগতীয়া বুলি ভাবি আপুনি কাটি পেলাইছে। কিন্তু আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত এই উদ্ভিদজোপাৰ বিষয়ে আপুনি জানিব পাৰিব আৰু এই উদ্ভিদজোপাক আপুনি কেতিয়াও এনেদৰে কাটি নেপেলায়। লতাজাতীয় এই উদ্ভিদজোপাৰ নাম হৈছে জাৰ্মানী লতা। বিভিন্ন ঠাইত ইয়াৰ নাম বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ প্ৰকৃত নাম হৈছে জাৰ্মানী লতা। এই উদ্ভিদজোপাৰ ঔষধীয় গুণসমূহ জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। জণ্ডিছ বেমাৰ নিৰাময় কৰাত এই লতাজোপাই যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও এই লতাজোপা কটা চিঙা ঠাইত লগালে তেজ বন্ধ হয়, লগতে বিষো নাইকিয়া হয়। ছালৰ বিভিন্ন ৰোগৰ বাবে এই লতাজোপা যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও যিকোনো বিষ নিৰাময় কৰাত এই লতাজোপাই সহায় কৰে। জাৰ্মানী লতা খালে, অৰ্থাৎ এই লতাৰ দুখিলামান কোমলীয়া পাত যদি আপুনি পিহি পানীৰ লগত মিহলাই খায়, তেনেহ'লে গেষ্ট্ৰিক ৰোগ ভাল হয়। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত এই লতাজোপাই যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও জাৰ্মানী লতাই শৰীৰৰ যি কিডনীত পাথৰ হয়, সেই পাথৰ নিৰাময় কৰাত এই লতাজোপাই সহায় কৰে। মূত্ৰথলীৰ যিকোনো ৰোগ নিৰাময় কৰাত এই লতাজোপাই সহায় কৰে। আপুনি এবাৰ দকৈ ভাবকচোন, যিজোপা লতাক আমি অলাগতিয়াল বুলি ভাবি কেতিয়াবা নহয় কেতিয়াবা ছিঙি পেলাইছোঁ, কেতিয়াবা নহয় কেতিয়াবা কাটি পেলাইছোঁ। কিন্তু এই লতাজাতীয় উদ্ভিদজোপাৰো যে এশৰো অধিক উপকাৰী গুণ আছে, সেয়ে হয়তো আপুনি আগতে কাহানিও জনা নাছিল। এই লতাজোপাৰ পাত যদি আপুনি কটা চিঙা ঠাইত লগে লগে লগাই দিয়া হয়, তেনেহ'লে লগে লগে তেজ বন্ধ হয় আৰু এই কটা ঠাইডোখৰ বিষ উপশম হোৱাত ভাল হয়। পাথৰ ৰোগ ভাল কৰাতো এই লতাজোপাই সহায় কৰে। ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো এই লতাজোপাই যথেষ্ট উপকাৰ সাধন কৰে। যিজোপা লতাক আপুনি অলাগতিয়াল বুলি ভাবি কাটি পেলাইছিল, আজি ভাবক সেই লতাজোপা মানুহৰ জীৱনৰ বাবে সোণহিয়াতকৈও কিন্তু কম মূল্যৱান নহয়। আমাৰ অসমৰ এনেধৰণৰ থলুৱা উদ্ভিদৰ পৰাই এতিয়া ঔষধ কোম্পানীসমূহে বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰে, যাৰ মূল্য হয়তো আপোনালোকে জানে যে লাখ টকাৰো অধিক হয়। সেয়ে বহু লোকে ক'ব বিচাৰে যে এইজোপাৰ জাৰ্মানী লতা এতিয়া সোণহিয়াতকৈও যেন মূল্যৱান। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই জোপাৰ লতাজাতীয় উদ্ভিদ জাৰ্মানী লতাৰ ঔষধীয় গুণসমূহ জানিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।